Kadang Karbi Anglong live kara tum jo pininili Kohima damik ji nasi isi interesting alam nili Karbi Anglong live kelang raton pachi poni la auto che thatun ke didi auto lo didi namaste Namaste. কেতিয়া পৰা অটো চলাই আছে দিদি মই জানুৱাৰী মাহৰ পৰা চলাই আছো হয় হয় আপোনাৰ নামটো জানিব বিচাৰিম মোৰ নাম পিংকি দাস হয় আপুনি জানো চেল হয় ষ্টাৰ্ট হৈ যায় ন আপোনাৰ অটোৰ নামটো কেনেকুৱা ধৰণৰ কি ইঞ্জিন এইটো টিভিএছ হয় টিভিএছ হয় ন টিভিএছ কোম্পানী আপুনি এনেকুৱা লোন হিচাপত লৈছে মই লোন লৈ লৈছো ইএমআই মাহেকত 6,500 আহে তেতিয়াহ'লে দিনটো চলোৱাৰ পাছত পৰ্দা পৰে নে 6,500 পৰে অলপ কষ্ট হয় আৰু দিনটো চলাব লাগে দিনটো ৰেষ্ট নাই আৰু ভাত পানী তেনেকে খাই বৈ আহে নে ভাত পানী কেতিয়াবা খাওঁ কেতিয়াবা ধৰক ভাড়া চাড়া নাপালে তেনেকে খাবলৈও নাযাওঁ টেনচন এটা থাকে না ইএমআই দিব লাগিব ঘৰ চলাব লাগিব স্কুলৰ ফিজ ঘৰ ভাড়া চাগে ঘৰ ভাড়াটো নাই নিজৰে ঘৰ ভাড়া হয় হয় ঠিক আছে তেতিয়াহ'লে বলক আপোনাৰ এখন ন মজা অলপমান এইখিনি চলাই দিয়ক না তেনেকে অকণমান চলাই লৈ যাওক মই গুচি যাম Sili tum sorlo tum sidame lapuson pinso asai sidame litum klemun nangji lason si eli tum pan example lo wani lo baido lo dak baido asi pini galang li tolong senang se thabjon lo eli tum kar bipi tum sidame kulat kecubidun bepar behap sambil tum selalu tum si paprang bom lo karbi supin sopan mode ade ma khan parwo ke jorben cenglok piri pindeng sumpot ke jorben cenglok alang litum si paprang bom lo cururi uni narle sena si cipaduk po si hem cedam warning samode basi ili tum lapuson utu ke vek pen sambil litum karbi pidun samit Oridun lona son das baidu son jo alang lipan cururi une nili Kohima damji pemase alang lipan tuar beng cetong lo pemase alang li oto along nang si tabdun lo pemase alang lipan da cingki jetan padolo lazi litum isi inspiration lo alang lipan same alang lipan same litum di lapuson ning nang parung konteks orlu atum ahin pesame safety ke menalo langli aju tame lana pori vegve se tame anarlo unbreak po kaning samlo te hem chidam po la se eli tum churu pon veg nei das baidu phas tame lalo অটো আৰু কোনোবাই ওলালে ভাল সিহঁতৰ লগতে ছোৱালী মানে আৰু 2-4টা ওলালে ভাল কি বুলি কব মানে মহিলা বিলাকো এতিয়া মহিলাটো এতিয়া মতাতকে লৰাতকে পিছত নাই নহয় আগতে আছে তো এইটো কাৰণে মহিলা সব ওলাব লাগে হয় হয় এনে ঘৰত বহি থাকিলে নহব খালি মোবাইল চাই থাকিলে নহব অটো সব চলাব লাগে হয় 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 স্কুটি চলাই আছে হয় বাইক আপোনালোকৰ অটো এছ'চিয়েশ্যন আছে ন আছে হয় আপোনালোকে সম্পূৰ্ণ জানাইছে বাইদেউ জানে সব জানে জনাইছে ন সব জনাইছে জানে কেনেকুৱা আপোনালোকৰ মাজত যে অটো এছ'চিয়েশ্যনৰ মাজত যে এতিয়া মহিলাও আহিছে কেনেকুৱা লাগিছে ভাল লাগিছে আৰু ভাল আৰু লাগে কাৰ্বি আংলঙতো এনেকুৱা ক'ৰবাত আছে নেকি এনেকুৱা আৰু কাৰ্বি আংলঙতো আৰু মই দেখা নাই বোকাজানত খালি এজনে আছে আৰু ন হয় হয় আপোনাৰ নামটো মোৰ ঋতু মেছ ন হয় 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 কেতিয়াবা গাড়ী যদি বিপদ আপদ হয় দেই আমি টানি লৈ আহিম আৰু মই কেতিয়াবা মানুহ উঠাই দিম আপুনি গৈ থাকক তাৰপিছত মই যাম সেইটোৱে লেডিজ ফাৰ্ষ্ট ঠিক আছে মেছ ডাঙৰীয়া আপোনাকো শুভেচ্ছা থাকিল আৰু আপোনাৰ অটোত যাতে সদায় মানে কি আৰু সদায় ভালে থাকক ভালকে চলাই থাকক আৰু এনেকুৱাই আপোনালোকৰ পৰিয়াল চলাই থাকক তেতিয়াহ'লে আমি আকৌ বাইদেউৰ লগত কথা পাতিম বাইদেউৰ নামটো জানিব বিচাৰিম মোৰ নাম পিংকি দাস হয় নাই একো নহয় কেনেকুৱা লাগিছে এতিয়া ধৰক যিটো পুৰুষৰ মানে
পৃথিৱী ক'ব লাগে মেন্স বল বুলি কয় পৃথিৱীখন পুৰুষৰ মানে বাহিৰত ওলালে পুৰুষবিলাকৰে বেছি ন যিকোনো কাম কাজেই হওক লেবাৰ কামেই হওক ট্ৰাক চলোৱাই হওক বাছ চলোৱাই হওক যিকোনো ট্ৰেইন চলোৱাই হওক প্লেন চলোৱা হওক যিমান পাৰে মানে পুৰুষবিলাকে এতিয়া মহিলা এতিয়া ধৰক আপুনি আজি যিটো ৰং নগৰ না কি বুলি ক'ব আপোনাৰ এৰিয়াটো এইটো বোকাজান কাৰ্বি আংলং ডিষ্ট্ৰিক্ট নহয় সেইটোতো গম পাইছো আপুনি য'ত থাকে সেইটো এৰিয়াটো ৰংকাংঠিৰ ওচৰতে ৰংকাংঠিৰ ওচৰ এতিয়া ৰংকাংঠিৰ ওচৰৰ পৰা আপুনি এজন মহিলা ওলাই আহিছে কেনেকুৱা লাগিছে মানে কেনেকুৱা একদম মানে ধৰক ইমান পুৰুষৰ মাজত যে আপুনি ইমান অটো চলাই মানুহবিলাকে চাই থাকে নে কেনেকুৱা মানুহবিলাকেতো চাই যিজনে প্ৰথম চাই আৰু হাঁহে কিছুমানে ভাল প্ৰাউড ফিল কৰে আৰু মহিলাবিলাকে চাপৰ্ট কৰে ভাল লাগে আৰু নিজকে প্ৰাউড ফিল হলে ভাল লাগে আৰু অটোখনৰ অভিজ্ঞতা আছে নাই ধৰক কিবা কিবি বেয়া হলে পামচাৰ বেয়া হলেতো আপুনি কেনেকুৱা বনাও মানে কেনেকুৱা হেণ্ডেল কৰে বৰ্তমানতো এতিয়ালৈকে বেয়া হোৱা নাই জানুৱাৰী মাহত উলিয়াইছো গাড়ীখন এতিয়া নতুনে হৈ আছে পিছলে আৰু ক'ব নোৱাৰো কি হয় যদি হয় তেনেকুৱা আছে আমাৰ অটো ড্ৰাইভাৰ বিলাকে হেল্প কৰে সিহঁতি কৈছে কিবা হলে আমাক জনাবি ফোন নাম্বাৰ দি থৈছে কিবা প্ৰব্লেম হলে আমাক মাতিবি এনেকে কাৰ্বি আংলঙত বোকাজানততো অকল ময়ে আছো আৰু শুনি পাইছো যে ডিফুত আছে বুলি ডিফুত আছে মই তেনেকে গম পোৱা নাই মানুহৰ মুখতহে শুনিছো ডিফুটো বোলো মহিলাই চলাইছে বুলি কেনেকুৱা লাগিছে ধৰক মানে ভাল লাগিছে আৰু 2-3জন যদি বিচাৰে মই চলাম বুলি তেনেকে ওলাই আহিব লাগে লাইচেন্সটো মই বহুত আগতে বনোৱা এইটো 4-wheeler বনাইছো এইটো মানে ঘৰত আৰু কোন কোন আছে আপোনাৰ ঘৰত মোৰ ল'ৰা আছে মানুহজন নাই ঢুকালে আৰু মা লগতে থাকে কিমান বছৰ হ'ল ল'ৰা তেওঁৰ 15 বছৰ চলি আছে তেওঁ ঢুকুৱা মানে ঘৰখন চলাবৰ কাৰণে আপুনি এখন অটো মই মোৰ ওপৰতে দায়িত্ব ল'ৰাক পঢ়া শুনা ঘৰ চলোৱা মা থাকে লগত মোৰ মা নিজৰ মা হয় হয় গোটেই তাৰমানে এইখন অটোৰ লগতে আপুনি মানে পৰিয়ালখন এইখন অটোতে ল'ৰাৰ নামটো সুমিত দে কিমান পঢ়ি আছে ক্লাছ 9ত কেবি বোকাজানত পঢ়ি আছে ল'ৰা ঠিক আছে বাইদেউ আপোনাৰ কথা পাতি বহুত ভাল লাগিলে আপুনি এগৰাকী প্ৰেৰণা হয় কাৰণে আমাৰ কাৰ্বি আংলঙৰ কাৰণে কাৰণ বহুত মহিলাই মানে গাড়ী চলোৱা বুলি ক'লে অলপ সংকোচ কৰে বা মানুহে হাঁহিব বা চালে কিবা জোকাব বা এনেকুৱা কষ্ট হ'ব এনেকুৱা বুলি ভাবে কিন্তু আপুনিও বিপৰীত যিটো কৰি দেখাইছে আৰু এটা ইনস্পিৰেশ্যন হ'ব ৰাইজৰ কাৰণে এটা মেছেজ যাব গতিকে আপোনাৰ অটোখন সদায় এনেকুৱা ভালেই থাকক আৰু আপুনি ভালকে তেনেকে চলাই মেলি পৰিয়ালখন মানে এটা সদায় তেনেকে কষ্ট কৰি আহক আৰু ধন্যবাদ মোৰ আমাৰ লগত কথা পতাৰ বাবে ধন্যবাদ তেতিয়াহ'লে দিয়াপুৰ যাওঁ ঠিক আছে